তাৰমানে এই ঈদৰ সময়ত গৰুটো যোনটো আমি মানে পূজা কৰোঁ সেই গৰুটোক কুৰবানী নিদিলে নহয় নেকি? কুৰবানী দিয়া মানে ঈদ উদযাপনৰ মূল লক্ষ্য নেকি বা মূল উদ্দেশ্য নেকি? নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এনেকুৱা ধৰণৰ টপিকৰ পৰা বিৰত থাকিম বুলি ভাবিছিলোঁ, কিন্তু না, যোনটো দেখি আছোঁ, যোনটো শুনি আছোঁ, সেই দেখা শুনাৰ পিছত নিজৰ মুখখন মই বন্ধ কৰি ৰাখিব পৰা একেবাৰে নাই। প্ৰথম কথা কওঁ, জীৱ হত্যা মহাপাপ, সেয়া মুছলিমেই হওক বা হিন্দুৱেই হওক। আমাৰ কোৰাণতো লিখা নাই আৰু আমাৰ কীৰ্তনতো লিখা নাই যে জীৱ হত্যা কৰা বুলি। সেইটো মই স্পষ্টীকৰণ দিব বিচাৰোঁ আৰু কিছুমান মোৰ ব্যক্তিগত কথা মুক্ত কথাৰে প্ৰকাশ কৰিম বুলিহে আজিৰ ভিডিঅ'টো বনাইছোঁ। এতিয়া তাৰমানে ঈদ, আমি ঈদ দুটা বুলি জানো, ৰমজান ঈদ আৰু বকৰীদ। মই জনাত আৰু যিহেতুকে মই সনাতন ধৰ্মী, তো মই ইমান এটা নাজানো, কিন্তু দুটা ঈদ জানো, বকৰীদ আৰু ৰমজান ঈদ। এই দুটা ঈদ আহিলেই মানে কিছুমানৰ চকু খোল খায়। যেনেকৈ ধৰক এতিয়া বহুতৰে ভিডিঅ' বা বহুতৰে প্ৰশ্ন যে ঈদৰ সময়ত কি গৰুটো কুৰবানী নিদিলে ঈদ উদযাপন কৰা নহয় নেকি? উদযাপনৰ মুখ্য উদ্দেশ্য জীৱ হত্যা নেকি? এতিয়া বহুতৰ তেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে হয়তো দেখা পাই আছে, কিন্তু মই মনে মনে আছিলোঁ মই এনেকুৱা টপিকৰ পৰা বিৰত থাকিম বুলি। কিন্তু না, দেখি শুনি এই হিয়াই কোনোদিনে পিছ পৰি নাযায়, কাৰণ আমাক সেইটো ভাৰতৰ সংবিধানে অধিকাৰ দিছে নিজৰ কথা মন্তব্য মুক্ত কথাৰে প্ৰকাশ কৰিব পৰাকৈ। তো এইটো ভিডিঅ' তাৰ উদ্দেশ্যে বনাইছোঁ। প্ৰথম কথা কৈ লওঁ, আমাৰ হিন্দু ধৰ্মত যেতিয়া আমি দুৰ্গা পূজা পালন কৰোঁ বা কালী পূজা পালন কৰোঁ, আমি মুখ বলি দিয়া হয়। অসুৰৰ অৱতাৰ বুলি আমি গণ্য কৰি মুখটো বলি দিয়া হয়। আৰু মুখ এটা নহয়, দুটা নহয়, মুখ সেইদিনাখনে, মুখ বুলি কওঁ আৰু মুখ সেইদিনাখনে বলি দিয়া হয়। দুৰ্গা পূজাটো দিয়ে আৰু কালী পূজাটো দিয়ে, অসুৰৰ আন এটা অৱতাৰ বুলি জ্ঞাত ৰাখি। এতিয়া ধৰক মোৰ ফালৰ পৰা মই কৈছোঁ, এই গৰুটো আৰু এই মুহূৰ্তৰ মাজত মই কোনো ধৰণৰ বিভাজন বা কোনো ধৰণৰ বেলেগ দেখা নাপাওঁ। মই দুটা বস্তুকে একেই বুলি ভাবোঁ। দুটাই জীৱ, দুটা বস্তুৱে জীৱ আৰু দুটাৰে কাৰ্য কিছুমান মিল আছে। ধৰক গৰুটো যেনেকৈ মৰণা মাৰে, মহটোকো দি সেনেকৈ মৰণা মাৰা হয়। গৰুটোৱে আৰু হাল বায় বা মহেৰেও হাল বায়, তেনেকুৱা বহুতো মিল আছে, নহয় জানো? কিন্তু এতিয়া কিছুমান ফেচবুকৰ ইউজাৰৰ মই দেখি আহিছোঁ, এতিয়া সিহঁতৰ চকুকেইটা খোল খাইছে, কিন্তু দুৰ্গা পূজা বা কালী পূজাৰ সময়ত সিহঁতে অন্ধ হৈ পৰে। কিহৰ কাৰণে? মুছলিম সম্প্ৰদায়ৰ লোকৰ বছৰত দুটাই উৎসৱ আহে, সেইটো হৈছে ঈদ দুটাই আহে। আৰু তেওঁলোকৰ মই ইমান ভালকৈ নাজানো, তেওঁলোকৰো চাগে আমাৰ যেনেকৈ বলি এটা প্ৰথা চলি আহিছে, আমি অসুৰৰ আন এটা অৱতাৰ বুলি সেইদিনাখনে বলি দিয়া হয় মা দুৰ্গাৰ চৰণত বা মা কালীৰ চৰণত, ঠিক তেনেদৰে চাগে তেওঁলোকৰো কিবা প্ৰথা আছে। তো সেইকাৰণে কাৰো ধৰ্মক লৈ এনেকৈ মানে টাৰ্গেট কৰাটো উচিত নহয়। নিজৰ নিজৰ ধৰ্মত সকলোৱে বেষ্ট। মই হিন্দু ধৰ্মত মই বেষ্ট, তেওঁলোক মুছলিম ধৰ্মত তেওঁলোকৰ মতে তেওঁলোক বেষ্ট। এতিয়া মানে ৰমজান ঈদে হওক বা বকৰীদে হওক, এই দুটা ঈদ আহিলে আমাৰ হিন্দু মানুহখিনিৰ মানে ক'ৰ পৰা চকুকেইটা খোল খাই নাজানো, তেওঁলোকৰ এটাই টপিক বৰ্তমান চলি আছে ট্ৰেণ্ডিঙত, এটাই টপিক, সেইদিনাখনে কি গৰু কুৰবানী নিদিলে নহয় নেকি, বা সিহঁতৰ মানে গৰুটোৰ সলনি বেলেগ বস্তু কুৰবানী দিব নোৱাৰে নেকি, তেনেকুৱা ধৰণৰ। কিন্তু ময়ো আমাৰ যেতিয়া বলি দিয়ে, আমাৰ বলি দিয়ে দুৰ্গা পূজা বা কালী পূজাত, তেতিয়া কিন্তু এজনো মুছলিমক আমি দেখা নাপাওঁ তেনেকুৱা ধৰণৰ মন্তব্য প্ৰকাশ কৰাৰ কাৰণে। তেওঁলোকেতো ক'ব পাৰে কি মুহটো বলি দিলে মানে কি আপোনাৰ পাপখিনি মানে কাটা গ'ল, ভাল হৈ পৰিল, আপুনি মানে দেৱীক সন্তুষ্ট কৰিলে, এটা জীৱক মানে বলি দি আপুনি এটা দেৱীক সন্তুষ্ট কৰিলে। তেতিয়া এনেকুৱা ধৰণৰ টপিক লৈ কেতিয়াও মুছলিম সম্প্ৰদায়ৰ মানুহে কেতিয়াও কিন্তু কোনো ধৰণৰ ভিডিঅ' মই আজিলৈকে মই দেখা নাই। কিন্তু প্ৰত্যেকবাৰে ঈদ আৰু ৰমজান ঈদৰ সময়তো এনেকুৱা ধৰণৰ কুৱেশ্যন যে বলিটো বন্ধ নহ'ব নোৱাৰে নেকি, বা এতিয়া বকৰীদৰ সময়তো কিবা এটা উচুপনি নামৰ এজনী ছোৱালী এজনীও বকি আছে কিবা কিবি। তেতিয়া বাইদেউ আপোনাৰ চকুকেইটা কি তাৰমানে বন্ধ কৰি ৰাখে? আমাৰ যেতিয়া দুৰ্গা পূজা আহে, আপুনিতো বহুত আগৰে মানে আপুনি ভিডিঅ' বনায়, কিন্তু আপোনাৰতো ভিডিঅ'ত কেতিয়াও ইয়ালৈকে আপুনি কৰা প্ৰতিবাদ দেখা নাপালোঁ। তেনেহ'লে চেম বস্তু এতিয়া কিয় আপোনাৰ মানে ধাৰ্মিক ভাৱটো মানে মৰমটো জাগি উঠিছে? হিন্দু শুদ্ধ নহয় বা মুছলিমো শুদ্ধ নহয়, কাৰণ জীৱ হত্যাটোৱেই মহাপাপ। জীৱ হত্যা কৰি কোনেও হত্যাব নোৱাৰে।
তথাপিও নিজৰ নিজৰ যোনটো মানি আহিছে, যেনেকৈ আমি মানি আহিছোঁ, তেওঁলোকেও মানি আহিছে। তো কাৰো ধৰ্মক লৈ কিনে মানে কোৱাটো উচিত নহয়। মই মানে এনেকুৱা ধৰণৰ টপিক নানো বুলি ভাবিছিলোঁ, কিন্তু উপায় নাই, এইবোৰ দেখি শুনি কিনে হিয়াই মনে মনে নাথাকে। আৰু যিহেতুকে আমাৰ ভাৰতৰ সংবিধানে আমাক অধিকাৰ দিছে নিজৰ মন্তব্যখিনি মুক্ত কথাৰে প্ৰকাশ কৰাৰ কাৰণে, তো মই কথাখিনি ক'বৰ কাৰণে মই কোনো ধৰণৰ কুণ্ঠাবোধ নকৰোঁ। আৰু সেইটোৱে আৰু শেষত এটাই কথা কওঁ, হিন্দুৱে হওক বা মুছলিমে হওক, এইবোৰ বিভেদ নানিব। কাৰণ আমাৰো যেতিয়া বলি বিধান দিয়ে তেতিয়া আৰু যেতিয়া আমাৰ যেতিয়া বলি বিধান দিয়ে তেতিয়াতো আমিওতো মনে মনে থাকোঁ। এতিয়া তেওঁলোকৰ ক্ষেত্ৰত মাত মাতিলেতো অনুচিত হ'ব ন? বস্তুটো একেই, কুৰবানী দিয়া অলপ বেলেগ কিবা কিবি, কিন্তু একেই ন? আমাক কোৰাণত লিখা নাই তুমি জীৱ হত্যা কৰা, আমাৰ কীৰ্তনত লিখা নাই তুমি বলি বিধান কৰা, তেনেহ'লে কিহৰ এইবোৰ? কোনো জীৱ হত্যা কৰি কোনেও আল্লাহ বা ঈশ্বৰক পুজিব নোৱাৰে। শেষত সেইখিনিয়ে জয় শ্ৰীৰাম আৰু মাছাল্লাহ। ধন্যবাদ।